হেল্ল' মিত্ৰ, কি খবৰ আপোনালোকৰ? আপোনালোকে চাই আছে একা ব্লগ চেনেল। মোৰ যোৱা ৰাতি মানে টোপনি নহ'ল, একেবাৰে মই টোপনি মাৰিব নোৱাৰিলোঁৱে। মানে বহুত চিন্তা ভাৱনা কৰি বহুত টেনশ্যনত পৰি গৈছোঁ। মোৰ যি গাড়ীখন আছিল, সেই গাড়ীখন তাৰমানে বিক্ৰী কৰি দিব লগা হৈছে। আচলতে গাড়ীখন বেচিম বুলি ভাবাৰ কাৰণে আচলতে বহুত মনটো বেয়া লাগি আছে, বহুত দুখো লাগি আছে। কিন্তু কি কৰিম, উপায় নাই। বহুত প্ৰব্লেম হৈছে, বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। তো মই গাড়ীখন আপোনালোকক মই দেখাই আছোঁ, মোৰ গাড়ীখন কেনেকুৱা। বলকতে আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মিত্ৰ, ভিডিঅ'টো চাই থাকক। এইটোৱে মোৰ গাড়ী, এয়া মই দেখাই আছোঁ। তো মিত্ৰ, এইখনে মোৰ গাড়ী। মই যিখন তাৰমানে বেচাৰ কথা আলোচনা কৰি আছিলোঁ বা কৈ আছিলোঁ, এইখনে মোৰ গাড়ী। মোৰ গাড়ীখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক মোৰ গাড়ী। এই গাড়ীখনেতো মোৰ একদম আটাইতকৈ ডাঙৰ বন্ধু বুলি ক'ব লাগিব, বা আটাইতকৈ ডাঙৰ বন্ধু আছিল। কাৰণ এইটো এনেকুৱা বন্ধু আছিল, যেতিয়াই মই য'ত যাব বিচাৰোঁ, মোৰ এই বন্ধুৱে মোক লৈ গৈছিল। হয়তো এই গাড়ীখন বেচি পেলাৰ পিছত মোৰ অলপ অসুবিধা হ'ব। অসুবিধা এইটোৱে, হয়তো কেতিয়াবা মই ক'ৰবাত যাব বিচাৰিলে যাম বুলি মই হয়তো যাব নোৱাৰোঁ, চাইকেল লৈ যাব লাগিব। এয়া মই গাড়ীখন দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, সেইটো মোৰ বিৰাট ডাঙৰ বন্ধু আছিল। কিন্তু গাড়ীখন বেচাৰ মোৰ ইচ্ছা নাছিল, কিন্তু ইচ্ছা নাথাকিলে কি হ'ব, উপায় নাই। পইচা পাতিৰো বহুত প্ৰব্লেম। কিছুমানে হয়তো মোৰ তাত অলপ চলপ পইচা পাব আছে, সেইখিনিও মই দিব পৰা নাই, বা মই নিজেও চলিব পৰা নাই। সেইটো কাৰণে উপায় নাই, আৰু গাড়ীখন বিক্ৰী কৰিব লগা হ'ল। হয়তো আৰু কেইদিনমান আছে মোৰ হাতত গাড়ীখন, ক'ৰবাত আৰু এসপ্তাহ পিছত তাৰমানে গাড়ীখন লৈ যাব। এয়া চাওক, মই গাড়ীখন দেখাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ। এইখনে মোৰ গাড়ী। এইটো মোৰ গাড়ীৰ নাম্বাৰ প্লেট। এয়া চাওক, গাড়ীখন লেতেৰা হৈ আছে। তাৰমানে এইকেইদিন বৰষুণ পৰি আছিলতো, বানপানীৰ কথা। এইকেইদিন বৰষুণ পৰি আছিল, গাড়ীখন ধুব পৰা নাই। নোধোৱাৰ কাৰণে তাৰমানে বহুত লেতেৰা হৈ আছে। এয়া চাওক। তো গাড়ীখনৰ বয়স 10 বছৰ হ'ল। 10 বছৰে মই এই গাড়ীখন চলালোঁ। আজিলৈকে মোৰ গাড়ীখনে মোক কোনোদিনো অসুবিধা দিয়া নাই, বা কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই, বা গাড়ীখন লৈ যায় মই ক'তো অসুবিধা পোৱা নাই। গাড়ীখনৰ কোনো ধৰণৰ বেমাৰ নাই, বা কোনো ধৰণৰ তেনেকুৱা অসুবিধা নাই। মই গাড়ীখন দেখাই দিছোঁ, কোনো ধৰণৰ অসুবিধা নাই। কাৰণ ইঞ্জিনৰ চাউণ্ডটো এনেকুৱা, ইঞ্জিনৰ চাউণ্ড হৈ আছে, নতুন কিনি অনাৰ পিছত যেনেকুৱা ইঞ্জিনৰ চাউণ্ড, ঠিক ষ্টাৰ্ট কৰাৰ পিছত ইঞ্জিনৰ চাউণ্ডটো এনেকুৱা হৈ আছে। আৰু গাড়ীখন বেছি ৰানিং হোৱা নাই। এয়া চাওক, মই দেখাই দিছোঁ। গাড়ীখন বেছি চলা নাই, কাৰণ মই এইখন গাড়ী লৈ পেলাই বেছি দূৰত নাযাওঁ নহয়, ওচৰতে। তো মিত্ৰ, বলক মই গাড়ীখন চলাই পেলাই আপোনালোকক দেখাওঁ। লগতে মই এই গাড়ীখন লৈ কিমান দূৰ জেগা যাওঁ, মই সেইটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। মিত্ৰ, মই গাড়ীখন চলাই এতিয়া যাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। গাড়ীখন এনেকৈ চলাই মই বেছি দূৰ নাযাওঁ, কাৰণ অলপ জেগা যাই মই আপোনালোকক দেখাই দি আছোঁ। বেছি দূৰ যাব লগা হ'লে আচলতে ভিডিঅ'টো বহুত লম্বা হৈ যাব। গতিকে ভিডিঅ'টো মই বেছি লম্বা বা দীঘলীয়া কৰিব বিচৰা নাই। আচলতে মোৰ এই গাড়ীখন বহুত ডাঙৰ এটা বিপদৰ বন্ধু আছিল। মোৰ বহুত ডাঙৰ বন্ধু আছিল গাড়ীখন। ৰাতি নাই দিন নাই, যেতিয়াই মই য'ত যাব ইচ্ছা কৰিছিলোঁ, মই এই গাড়ীখন লৈ পেলাই গৈছিলোঁ। কিন্তু এতিয়া কি কৰিম, আৰু গাড়ীখন তো বিক্ৰী কৰিব লগা হ'ল, উপায় নাই। পইচা পাতিৰ প্ৰব্লেমৰ কাৰণে বেচিব লগা হ'ল। তো মিত্ৰ, মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গাড়ীখন আচলতে বেচিম বুলি ভাবাৰ কাৰণে মনটো অলপ বেয়া লাগি আছে, দুখো লাগি আছে। কিন্তু দুখ লাগিলে কি কৰিম, উপায় নাই।
মানে গাড়ীখন মই বহুত দিন চলালোঁ। আচলতে গাড়ীখনৰ প্ৰতি মোৰ এটা মানে মায়া আৰু মহব্বত মানে বহি গৈছে। এই মহব্বতটো আচলতে মানে উঠাই ল'ব পৰা নাই, মানে বহুত বেয়া লাগি আছে। কিন্তু বেয়া লাগিলেও কি কৰিম, উপায় নাই। মানে কিবা এটা মানে পাব লগা হ'লেতো কিবা এটা হেৰুৱাব লাগিবই। তে উপায় নাই আৰু কি কৰিম। যদি আৰু ওপৰ মালিকে কেতিয়াবালৈকে হয়তো মোক গাড়ী ল'ব দিয়ে তেতিয়াহ'লে ল'ব পাৰিম। এতিয়া যদি ল'ব নিদিয়ে তেতিয়াহ'লে আৰু ক'ত ল'ব পাৰিম ক'ব নোৱাৰোঁ। আৰু কপালত বা গাড়ী আছে না নাই সেইটো আৰু ওপৰ মালিকেহে জানে। তো মিত্ৰ, মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, এটাই অনুৰোধ কৰি আছোঁ। মোৰ মানে চেনেলটো আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে সকলোৱে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই, বেছিকৈ চাই, লগতে মানে চেনেলটো মানে ছাবস্ক্ৰাইব কৰে। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ। মোৰ চেনেলটো আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকে মোক হেল্প কৰক, সহায় কৰক। এইখিনিয়ে মই আপোনালোকৰ পৰা বিচাৰিছোঁ। তো মিত্ৰ, মানে মই এইখিনি জেগা আহিলোঁ প্ৰায় 1 কিলোমিটাৰমান হ'ব। তো গতিকে আৰু মই বেছি নাযাওঁ, কাৰণ আৰু 1 কিলোমিটাৰ মানে যাবই আছিল। গতিকে সেইখিনি গ'লে মানে ভিডিঅ'টো বহুত লম্বা হৈ যায়।